खोथाया जाहैबाय কথাটো হৈছে মানে মই বিটিসি ইলেকশনৰ আগত মই ইউপিপিএলত গৈছিল কিন্তু মই আজিৰ পৰা ইউপিপিএলত নাই ইউপিপিএল মোৰ লগত মহিলাও নাই আজিৰ পৰা আর কি আজিকালিতো নহয় মানে দিনैनिफ्राय ইউপিপিএল आंनियाव মহিলাबो गैला from today I have become bona fidely BPF supporter now from today I will be supporting BPF Bodoland People's Front हाग्रामा महिलारि खोथाया जाहैबाय माने बे बिटिसिनि जेसेबांनाखि जाथि हारि माहारिफोर दं राभा सावथाल बर' राजबंशी मुस्लिम बेंगली हिन्दी स्पिकिं मानसिफोर आं गासैनावबो सोंनानै नायबाय आरोखि सब जनगोष्ठीर মাজত মই গৈ পেলাই হুদি চালু মানে এই एमएलए इलेक्शনত कोनटु একবারে বেশি মানে एमएलए कैंडिडेट जेति পেলাই स्टेट गभर्नमेन्टৰ মানে সাপোর্ট কৰিব পাৰিব এই বিটিসি এইটো মই সব জনগোষ্ঠীৰ মাজত গৈ পেলাই হুদিলো সবে কয় ৰাভাবিলা কি কয় ডাইৰেক্ট কয় ইউপিপিএল সেও আৰু চাৰিমন সেও মানে ইউপিপিএল মৰি গল আৰু উঠিব নোৱাৰিব এনেকুৱা ৰাভাবিলা কয় আৰু কি মানে প্ৰমোদ বৰ কালি গুছলাইছেন কমেতংসা প্ৰমোদ বৰ কালি ঠগাই মিছলিয়া কথা কয় মানে খামত নাই আৰু কি এনেকুৱা কয় Tining hagrama महिलारियन tiktoa এনেকুৱা কয় ৰাভাবিলা আৰু সান্তালি বিলা কি কয় নিয়া বিটিসি ইলেকশন ৰে ইউপিপিএল দ মিটেক তেহ বাকু জিতাক মিটেক সান্তালি বিলা সব কয় শ্ৰীৰামপুৰত মই গৈ থাকো বালাগাঁৱত গৈ থাকো এই বিটিসিৰ সব কতবা মোৰ বহুত সান্তালি ফ্ৰেন্ডছ আছে সব এনেকুৱা কয় এটা সিডৰ নিজিতে বলে মানে मोनसेबो সিডাও देरहाया जाहैबाय बे एमएलए इलेक्शनाव माने इउपिपिएलआ ट्रेक्टर आरोखि दा बिसोर बुङो डाइरेक्ट सादलफ्राबो पेर'मेन 5 बছर रेगी इउपिपिएल आक पार्टी द चापायना सेसुइना सावथालफ्रा डाइरेक्ट बिदि होनो जेबो गैला दा सावथालफ्रा श्रीरामपुर 3 नम्बर कन्स्टिट्युएन्सियाव माने विल्सन हास्ताया देरहादोंमोन दा बिसोर माने हारियाव सासेल' बे गोरोंसिन बायदि नुनायखाय बिसोर बेखौ फाथायहरदोंमोन आरोखि दा खिन्थु इउपिपिएलआव सापर्टार गैला श्रीरामपुर 3 नाम्बारावबो एखेबारे नेपालिफ्राबो होनबाय नेपालिफोरनावबो थांनानै सोंहैबाय आङो नेपालिफ्राबो ओरैबादि होनो एखेबारे इउपिपिएल पेरालाइसिस बयो उनि होरो आइले कै काम गुरनो सक्दैन हात पानी हल्लिउनि सक्दैन खुट्टा पानी हल्लिउनि सक्दैन माधव छेत्रीले एक्लाइले सबै पैसा खायो हाम्रो समाजके लागि कै काम गरेको छैन कै काम गरेको सक्दैन जेबो मावाखै माधव छेत्रीया इउपिपिएलनि माधव छेत्रीया हारसिङै जाजोबदों जोंनि समाजनि थाखाय जेबो मावाखै जोंनो जेबो होआखै नेपाली बेलाव कयासै মই সব জনগোষ্ঠীৰ মাজত গৈ পেলাই মই সব হুদি চালু জিনিসটো কেনেকুৱা তার মানে ইউপিপিএল ধ্বংস ইউপিপিএল has ruined in 5 years itself Pramod Boro sir has no logic no psychology logic means truth psychology means the study of the mind এই বস্তুটো নাই নিজকে প্রমোদ বড় স্যার মোর উপৰত কোনো লিডার নাই মোর উপৰত কোনো জানা গুণা মানুহ নাই এই বিটিসি এনেকুৱা ভাবি লৈ পেলাই মানে একবারে অকলে ধ্বংস হৈ গল আর কি now UPPL has dead একবারে মরি গল আর থৈনাই বাদি जाबाय थैबाय बिसोर UPPL मालाबाबो सिखारनो हाला আর কি दा बेनिखायनो आङो सिदा बाथ्रायै सानबाय एखेबारे मोर इटा जे टार्गेट केवल BPF মই BPFক সাপোর্ট কৰিম I will be supporting till my last breath আৰু আপোনালোকৰ মাজত কিবা কোৱেশ্চন কাম কৰি যাব BPFৰ হৈ আজিৰ পৰা মই এজন সাপোৰ্টাৰ হয় মানে সদায় UPPLৰ কাৰণে মই একো নকৰিম মই আজিৰ পৰা BPFৰ মানে সাপোৰ্টাৰ হলু মানে BPFৰ কাৰণে মই কাম কৰি যাম সাপোৰ্টাৰ এজ এ সাপোৰ্টাৰ তো মই যিমান নাকি সংকোচৰ পৰা আমাৰ গপুৰলৈকে কনস্টিটুৱেন্সি আছে এই এমএলএ ইলেকশনৰ মই সব জায়গাত গৈ পেলাই মানে ইলেকশনৰ কিবা প্ৰগ্ৰামত
মই গান গাম ডাইলগ দিম বা কেম্পেইন কৰিম এইটোই আর কি কিন্তু কিমান খন আসন পাব বুলি ভাবে বিপিএফ সব বিপিএফ 15টা 18 বিপিএফ 15টা যে সিট আছে এমএলএ ইলেকশনৰ কিবা বিটিসি ইয়াত মানে 15টাও জিতিব আর কি ইউপিপিএল নাই ইউপিপিএল একবার নাইকিয়া হৈ যাব প্রমোদ বড় জিরো হেই একবারে জিরো আমার সান্তালি বন্ধু বিলাটো কই থাকে নিয়া দাও এমএলএ ইলেকশন রে হ্যাঁ ইউপিপিএল লিগিত মিট সিট হ বুনুক মানে 0-0 গই গিয়াকু তো শেষ ইতিয়াই হেক এইটো কি বোবা নিচিনা একবারে কাম নাই জিরন বসুমাতারি লরেন্স ইসলারি কোকরাঝার ডিস্ট্রিক্টত দুজন ইউপিপিএলৰ এমএলএ আছে একবারে ধ্বংস একবারে জীবনত জিতিব নোৱাৰিব বেঙ্গলি মানুহটো কি কয় জিরন বসুমাতারি এই কাম নাই আমার গোসাই গড় একবারে কাম নাই কোনো কিবা কাম কৰা নাই ইউপিপিএলৰ কিবা দুজন এমপি আছে দিল্লীত যায় একো কিবা ডায়েৰী চাই পেলাইহে স্পিচ দি আহে কি হ'ব এইটো কোনো স্পিচ পাৱাৰ নাই কোনো লেংগুৱেজ স্পিকিং নাই হিন্দীও ভালকৈ নাজানে ইংলিছো ভালকৈ নাজানে দিল্লীত গৈ পেলাই ডায়েৰী চাই পেলাই ইউপিপিএলৰ এমপি বিলাক কিবা স্পিচ দি পেলাই আহে কামত একো নাই কোনে কৰিছে কামত ইউপিপিএলৰ নেতাবিলাক কি কৰিছে যেনিবা ইউপিপিএলৰ কেবিনেট মিনিষ্টাৰ হেণ্ডলুম টেক্সটাইলৰ ইউজি ব্ৰহ্ম ছাৰ আছে কি কাম কৰিছে বিটিএছিত কেৱল এই এক্সাৰচাইজ কৰাটো ভিডিঅ'টো চাই তাকো আমি ফেচবুকত কেৱল এক্সাৰচাইজ আৰু কিবা শায়ৰী লিখে ভাল শায়ৰী লিখে তেখেতে এই ইয়াৰ বাদে একো নাই ইউপিপিএলতো মই গৈছিল যেনিবা এনে চাবলৈ মানে জিনিসটো কেনেকুৱা মই টেষ্ট কৰিছোঁ যোৱা বছৰত কোন পাৰ্টিটো ঠিক হ'ব কোন পাৰ্টি থাকিলে মানে সমাজৰ কাৰণে এৰিয়াৰ কাৰণে ভাল হ'ব শান্তি উন্নতি এই জিনিসটো হ'ব হাগ্ৰামা মহিলাৰিক আজিকালি ইউপিপিএলৰ মানুহবিলাক কি একবাৰে দোষী দি আছে এই গণ্ডগোল হ'ল কিবি হ'ল এনেকুৱা কৈ আছে এনেকুৱা নহয় প্ৰমোদ বড়োৰ দিনত বেছি গণ্ডগোল হৈছে মোৰ নিচিনা হ'লে হা হাগ্ৰামা মহিলাৰী ছাৰে 2003তে শান্তি লৈ আনা মানুহ হা আপুনি চাওক 2020ত বিটিআৰ এগ্ৰিমেণ্ট হৈছে 2021-22ত দুজন ল'ৰা এনডিএফবি জংচাৰ আৰু পৰ্বতজোৰাৰ জনক দুজনক কোনে মাৰিছে কোনে চৰকাৰ আছিলে এই সময়ত কোনে চৰকাৰ আছিলে আফটাৰ মেকিং এগ্ৰিমেণ্ট পিচ একৰ্ড হাউ কাম দিছ ইজ হাউ কাম প্ৰমোদ বড়োৱে যোৱা মাহত যেতিয়া মানে কি কাৰিকৰ কিবা গণ্ডগোল হৈছিল এটা কথা কৈছে ল এণ্ড অৰ্ডাৰটো চৰকাৰৰ হাতত থাকে ল এণ্ড অৰ্ডাৰটো বিটিচিবৰ হাতত থাকে বিটিচিত এনেকুৱা কৈছে তেনেহ'লে এই 2022-2021ত ল এণ্ড অৰ্ডাৰ কাৰ হাতত আছিল এই মিষ্টাৰ প্ৰমোদ বড়ো ছাৰ কাৰ হাতত আছিল 2021-22ত তেনেহ'লে বড়ো মানুহ দুজন যে গুলি কৰি পেলাই মাৰিছে কোকৰাঝাৰৰ এছপি অৰ্ডাৰ দিছে হেণ্ডকাপ আছিল তথাপিও মাৰিছে সাজাই পেলাই কোনে মাৰিছে এইটো হাগ্ৰামা মহিলাৰী অৰ্ডাৰ দিছিল নেকি হা বেকাৰ প্ৰমোদ বড়ো হা কেৱল আগৰেগি মিঠা কামেৰি কিবা কোনো কাম নাই